নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল ডিজিটেল ইনফো। বন্ধুসকল, পৃথিৱীৰ সকলোতকৈ এডভান্স চিটি ডুবাইত অতি সোনকালে আৰম্ভ হ'ব গৈ আছে ড্ৰোন বেছ উড়ন্ত ৰাইড শ্বেয়াৰিং ছাৰ্ভিচ। আমাৰ দেশ ভাৰতবৰ্ষত যেনেকৈ ওলা উবেৰ আদি আছে, ঠিক তেনেদৰে ডুবাইত 2022 চনৰ ভিতৰত এই ধৰণৰ পেছেঞ্জাৰবাহী উড়ন্ত ড্ৰোন ছাৰ্ভিচ আৰম্ভ হ'ব গৈ আছে। এই ভিডিঅ'টোত আমি এই টেক্সি ড্ৰোন ছাৰ্ভিচৰ বিষয়ে অলপ জানি লওঁ আহক। আমি সকলোৱে জানো যে ডুবাইৰ কোনো নিজস্ব টেকন'লজি নাই, কিন্তু প্ৰচুৰ টকা আৰু ছিষ্টেমেটিক বুদ্ধিমত্তাৰ জৰিয়তে ডুবাই চৰকাৰে ডুবাইখনক আগশাৰীৰ এখন অতি উন্নত আৰু এডভান্স চিটিলৈ পৰিগণিত কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত জাৰ্মান, আমেৰিকা আদিৰ দৰে বিশ্বৰ উন্নত দেশৰ ডাঙৰ ডাঙৰ চিটিবোৰৰ লগত ফেৰ মাৰিব পাৰিছে। ইয়াৰ মূল কাৰণ হ'ল ডুবাই চৰকাৰে বিভিন্ন ধৰণৰ এনালাইচিছৰ পৰা ইতিমধ্যে গম পাইছে যে কেৱল মাত্ৰ আয়ৰ উৎস হিচাপে তৈল ভাণ্ডাৰসমূহক ল'লে এই তৈল ভাণ্ডাৰসমূহ অতি সোনকালে নোহোৱা হৈ যাব পাৰে। গতিকে সিহঁতৰ প্লেন হ'ল গোটেই দেশখনক এখন এডভান্স ফিউচাৰ পাৰ্কলৈ পৰিণত কৰা, যাতে গোটেই বিশ্বৰ পৰা মানুহ তাত আনন্দ ফূৰ্তি কৰিবলৈ আহে আৰু টকা খৰচ কৰে, যাৰ ফলত সিহঁত অৰ্থনৈতিক দিশত বহুত আগবাঢ়ি যাব পাৰে আৰু আজীৱন ধনী দেশৰ লিষ্টত থাকিব পাৰে। সিহঁতৰ চিন্তাধাৰা বিশ্বৰ অন্য দেশতকৈ বহু পৃথক। যেনে সিহঁতে পুলিচ ফোৰ্চক দিছে বুগাটি বা লাইকেনৰ দৰে লিমিটেড এডিশ্যনৰ ছুপাৰ কাৰ। আৰু মজাৰ বিষয়টো হ'ল ডুবাইত পিজ্জা আদি ডেলিভাৰ কৰিবলৈ হ'লেও লেম্বৰগিনিৰ দৰে ব্ৰেণ্ডেড কাৰ ব্যৱহাৰ কৰা হয়। এনে চিন্তাধাৰা পৃথিৱীৰ হয়তো কোনো দেশে কল্পনাই কৰিব নোৱাৰে। শুনিবলৈ পোৱা মতে ডুবাইত অতি সোনকালে এচি সমৃদ্ধ চিটি তৈয়াৰ কৰা হ'ব। আচলতে ডুবাইৰ কোনো নিজস্ব টেকন'লজি নাথাকিলেও সিহঁতৰ ধ্যান ধাৰণা পৃথিৱীৰ অন্য মুছলিম কাণ্ট্ৰিতকৈ বহুত এডভান্স টেকন'লজি ভিত্তিক। তাৰ ধাৰাবাহিকতাৰ প্ৰমাণ হ'ল ডুবাইৰ এই নতুন চমক টেক্সি ড্ৰোনৰ আইডিয়াটো। দুটা বেলেগ বেলেগ কোম্পানীয়ে ডুবাইত এই উড়ন্ত টেক্সি ৰাইড শ্বেয়াৰিং ছাৰ্ভিচ আৰম্ভ কৰিব গৈ আছে, যাৰ এটা হ'ল আমেৰিকান ফাৰ্ম RTA আৰু এটা হ'ল জাৰ্মান ফাৰ্ম বেলোকপ্টাৰ। প্ৰথমে আমি আমেৰিকান ফাৰ্ম RTAৰ টেক্সি ড্ৰোনৰ বিষয়ে জানো আহক। ই এটা অটো পাইলট মোডৰ 4 পাংখাযুক্ত ড্ৰোন। ই কেৱল এজন পেছেঞ্জাৰ নিবলৈ সক্ষম আৰু লগতে 100 কেজি পৰ্যন্ত মাল বা লাগেজ বহন কৰিব পাৰিব। ই এটা বেটাৰী চালিত ড্ৰোন আৰু এবাৰ চাৰ্জ কৰিলে সৰ্বাধিক 30 মিনিট পৰ্যন্ত উৰিব পাৰিব। আৰু এই ছাৰ্ভিচটো ডুবাই চিটিৰ 50 কিলোমিটাৰ এৰিয়াৰ ভিতৰত উপলব্ধ হ'ব। এই ড্ৰোনবিলাক এটা নিজস্ব এয়াৰপৰ্টত থাকিব আৰু আপুনি মোবাইল এপৰ জৰিয়তে ট্ৰিপ ৰিকুৱেষ্ট পঠালে সি লোকেশ্যনত আহি পিক কৰি লৈ যাব। আৰু এই ড্ৰোনত উঠি আপুনি গন্তব্যস্থান চিলেক্ট কৰিব লাগিব আৰু তাৰ পিছত ই আপোনাক লৈ গন্তব্যস্থান অভিমুখে যাত্ৰা আৰম্ভ কৰিব। এই ড্ৰোনবিলাক নিজস্ব কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা অটো পাইলট মোডৰ জৰিয়তে পৰিচালিত হ'ব। তাৰ পিছতো পেছেঞ্জাৰসকলৰ নিৰাপত্তাজনিত স্বাৰ্থত কণ্ট্ৰল ৰুমৰ পৰা নিয়মিত পৰ্যবেক্ষণ কৰা হ'ব। এক কথাত ক'ব গ'লে ডুবাইৰ ধনী মানুহৰ বাবে ই আকাশৰ ৰিক্সা। আৰু এটা এয়াৰ টেক্সি হ'ল জাৰ্মান কোম্পানীৰ মাৰ্চেডিজ বেঞ্চৰ এৰ'স্পেচ ডিভিজন কোম্পানীৰ বেলোকপ্টাৰৰ তৈয়াৰী 18 পাংখাযুক্ত বেলোকপ্টাৰ ড্ৰোন। আৰু যিহেতু মাৰ্চেডিজ বেঞ্চৰ ড্ৰোন, গতিকে এই ড্ৰোনটো অন্যান্য ড্ৰোনতকৈ বেছি নিৰ্ভৰযোগ্য হ'ব। আৰু ইও এটা ইলেক্ট্ৰিক বেটাৰী চালিত ড্ৰোন, কিন্তু ইয়াত একেলগে 2জন যাত্ৰী যাব পাৰিব আৰু লগতে 250 কেজি পৰ্যন্ত লাগেজ কেয়াৰিং কেপাচিটি থাকিব। ইয়াক এবাৰ চাৰ্জ দিলে সম্পূৰ্ণ 1 ঘণ্টা পৰ্যন্ত আকাশত উৰিব পাৰিব। আৰু যদিও ই এটা অটো পাইলট মোডৰ দ্বাৰা চালিত ড্ৰোন, তথাপিও নিৰাপত্তাজনিত স্বাৰ্থত ইয়াকো কণ্ট্ৰল ৰুমৰ পৰা সৰ্বক্ষণে পৰ্যবেক্ষণ কৰা হ'ব। ইয়াৰ উপৰিও নিৰাপত্তাজনিত কাৰণত আপুনি পাব পেৰাচুট, আৰু ইয়াক ৰক্ষা কৰিবলৈ তাৰ ওপৰতো পেৰাচুট সংলগ্ন থাকিব, যাতে মাজ আকাশত ইঞ্জিন বিকল হ'লে এনেভাৱে আপোনাক ৰক্ষা কৰিব পাৰে। ডুবাইৰ ৰাজকুমাৰ শ্বেখ হামদাদ বিন মহম্মদে এই হেলিকপ্টাৰত উঠি 200 কিলোমিটাৰ পথ অতিক্ৰম কৰি ইয়াত উৎপাদন কৰে। কিন্তু সাধাৰণ মানুহৰ বাবে এই হেলিকপ্টাৰ এতিয়াও উন্মুক্ত কৰা হোৱা নাই। ইয়াক আৰু স্বয়ং সম্পূৰ্ণ কৰি 2022 চনৰ ভিতৰত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ ব্যৱহাৰৰ বাবে কি পৰিমাণৰ ধন ব্যয় কৰিব লাগিব তাৰ তথ্য এতিয়াও ডুবাই চৰকাৰে সদৰি কৰা নাই। মোৰ ধাৰণা মতে ইয়াৰ ব্যৱহাৰ অলপ ব্যয়বহুল হোৱাটো স্বাভাৱিক। হয়তো 5ৰ পৰা 10 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 10,000 পৰা 15,000 টকা খৰচ হ'ব পাৰে। আপোনালোকৰ ধাৰণা মতে এই ছাৰ্ভিচটোৰ বাবে কিমান টকা ব্যয় হ'ব পাৰে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক। লগতে ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পোৱাৰ বাবে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল। এনে ধৰণৰ ইনফৰ্মেটিভ আৰু নলেজেবল ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজি ইমানতে সামৰি মাৰিছোঁ।